everyone, welcome back to my channel. তেতিয়াহলে বলো আজি ভিডিওটো আমি আৰম্ভ কৰো। ব্লাৰ লাগিছে চোন। I'm about to do the more honey. এতিয়া আমি খেলিব ওলাইছো লুডু। Oh no. সদায় মই জিকো সবতে মই জিকো এটা সদায় হাৰে এইটো বস্তু সদায় হাৰে আজি মই জিকিমে মই জিকিলে গলে জিম যাম বলক বিহু কাতি বিহু জুইতে বনাম ন এটা মাংসটো এয়া হাঁহ মাংস কাটি কৰি একদম ৰেডি হৈ গ'ল এতিয়া বনামগৈ আৰু কোনে বনাব মা তুমি বনাবনে মই বনাম কিয় বোলে মায়ে বনাব মোক বনাব দিয়া নাই একো নাই খাম বাইদেউ আপুনি এটা কি দিছে মানে মই এটা মাংস বনাব লৈছোঁ মাংসখিনি মানে মই পিঁয়াজটো গৰমাই ল'লোঁ মাষ্টাৰ চেফ গৰমাই লৈ তাতে পিঁয়াজ দিলোঁ পিঁয়াজটো অলপ ভাজি ল'লোঁ তাৰপিছত তাতে মই নহৰু আদা পেষ্টখিনি দি দিলোঁ তাৰপিছত মই অলপ মছলা গৰম পানী দি দিলোঁ এতিয়া মছলা ভজা কি মাংস দিয়া নাই এতিয়া মানে মোৰ মছলাখিনি ধুনীয়া চেণ্ট লাগিছে মজা 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 লগাই দে নাকত সোমাই দে মজা তেলটো মানে বহুত মজা হৈ গৈছে নিশ্চয় ভালেই লাগিব এতিয়া মই মাংসখিনি দি দিছোঁ ভালকে মাংসটো অলপ সৰহ বেছি হৈছে গতিকে ইয়াত অকণমান কি মাংস হৈছেতো হাঁহৰ মাংস চীনা হাঁহ এটা আনিছিলোঁ মই আজি আপুনি তেলখিনি দিছে কিয় 400 টকা দি চীনা হাঁহ এটা আনিলোঁ একদম মজা হৈছে মজা বনাইছে আপুনি মাংসটো বহুত ওলাইছে বহুত মাংস ওলাইছে মোৰ কেৰাহী ভৰি গৈছে ভাজা মাংস খাব দিবনে নাই মা আৰু মাংসটোৰ কালাৰ কি দেখিছানে নাই চাওঁ দেখাই দিব কালাৰ মই দেখাই আছোঁ মাংস কালাৰ দেখিছানে নাই তুমি দেখিছা এই মাংস কালাৰ কিমান ৰঙা দেখিছা আমাৰ ভজা মাংস আমি খাব আপুনি এনে কাৰোবাক মাংস চাংস লাগিলে অনলাইন ডেলিভাৰী দিব নেকি দিব পাৰিব এইটো চোৱা কিমান মজা এনেকুৱা মাংস বজাৰত সাধাৰণতে পোৱাই নাযায় হ'ব আধাখিনি ভাজা গৈছে বোলা মই গাঁৱৰ পৰা আনিছোঁ গাঁৱৰ মানে কেজি কেনেকৈ কেজি মানে এনেকৈ মাংস কেজি 450 500 হয় হয় কিন্তু এতিয়া মই মোৰ চিনাকি মানুহৰ পৰা আনিছোঁতো এনেতো 500 লাগে মই 500 নিদিওঁ 400 দিম আচ্ছা এনে বেলেগক লাগিলে কিমানত দিব বেলেগক সিহঁতে কেজি চিষ্টেম দিব এতিয়া মই এয়া 1 কেজি দিম মোৰ প্ৰায় 1.5 কেজি মাংস হ'ব এইটো 1.5 কেজিতকৈ বেছি হ'ব 1 কেজি 500 হ'ব বাইদেউ আপুনি মোক ভাজা মাংস দিব মাংসটো ভাজি লওঁ তাৰপিছত গতিকে তোমালোক এতিয়া যোৱা নিজৰ কামত পঢ়া শুনা কৰাগে তোমালোকে পঢ়া আগৰ দিনতে আমি মাহঁতে কি বনাই পাকঘৰলৈ নাযাওঁ কিমান ভাল পোৱা বহুত
তেনেহ'লে এবাৰ ভৰিখন চেলেকি দিয়া চেলেক এয়া চেলেকি আছোঁ আপোনাৰ ভৰিখনৰ অকণমান মৰম কৰি যাওঁ হওক দে চুইছ যে ভৰিখন এই মাত্ৰ লেটিনত যাওঁতে চেণ্ডেল পিন্ধি যোৱা নাছিলোঁ গু অলপ গছকি আহিছিলোঁ অ'কে মোৰ এই মাংসখিনি প্ৰায় ভাজি হৈছে ধুনীয়া গোন্ধ এটা আহিছে উৰঙাই চাওঁ এবাৰ তুমি এয়া আমাৰ ৰ'বা দেই এয়া আমাৰ খাবলৈ নোপোৱা মানুহবোৰ প্লেট লৈ একদম সাজি ধুনীয়া গোন্ধ এটা আহিছে প্ৰায় ভজা হৈছে বা তেল কিমান বা তেল ওলাইছে আৰু দেই এতিয়া মাংসৰ তেল দেখিছেনে এইবিলাক কিমান তেল লোকেল মাংস যে গাঁৱলীয়া মাংস পথাৰত চৰা আৰু 2 পিচ দিয়ক মই যামগৈ বাইদেউ আৰু কি লিখিছিলা কি কৈছিলা তাৰ মোৰ হিচাপটো দিবা নহ'লে পিঠিখন মামা মোক আনি দিয়া যা প্লেট দে মই দিম বাক কাৰণে মই বেলেগকৈ দিম তোমাৰ কাৰণে বেলেগকৈ দিছোঁ গো গো আকৌ নহ'লে কাজিয়া লাগিব নহয় এই এয়া মাইনা পাই মই নালাগে তোমাৰ অকলে তুমি ইয়াতে বহা পঢ়া ৰুমলৈ নিনিবা মই যাওঁ তই খাবলৈ নাপাওঁ যদি দিছে যা খাই ল তাৰপিছত কাম কৰিব লাগিব চোৱা আলু মাংস ৰাহু খাইছ যোৱাকালি মই ফ্লিপকাৰ্টৰ পৰা এটা মাইক্ৰ'ফোন অৰ্ডাৰ দিছিলোঁ আৰু আজি পায়ে গ'লহি ৱাহ গুড ফ্লিপকাৰ্ট গুড ইমান ফাষ্ট ডেলিভাৰীৰ কাৰণে আৰু আগতে মই ইউজ কৰি পোৱা নাই এবাৰ ফাৰ্ষ্ট টাইম ইউজ কৰিম এনেইতো বস্তুটো চুই ভালেই লাগিছে গোটেইটো মেটেলৰ হয় আৰু ৰিভিউবোৰ ভালেই পাইছোঁ ভাল হ'ব যেনে লাগিছে যদি আপোনালোকে আগতে ইউজ কৰিছে তেনেহ'লে মোক জনাব কেনেকুৱা হয় ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে তলত মোক কমেণ্ট কৰি জনাব থেংক ইউ ছ' মাছ আপোনালোকৰ ইমান মূল্যৱান সময়খিনি দি মোৰ ভিডিঅ'টো চোৱাৰ বাবে